সেইদিনাখনতো পানী ফুচকাৰ ভিডিঅ'টো দিয়ে দিছিলোঁ তো আজি মই বনাম দহি ফুচকা সেইবাবে মোৰ ঘৰতে কিনি থোৱা আছিলে এই ফুচকাৰ পাপৰখিনি সেয়া মই ভাজি লৈছোঁ এয়া ফুচকাৰ পাপৰখিনি লৈ ল'লোঁ লগত এয়া সৰু সৰুকৈ কাটি থোৱা তিয়হ কেইটামান লৈ লৈছোঁ আৰু ওপৰত দি দিছোঁ ঘুগুনি আৰু মই এটা বস্তু ইয়াত মিষ্টেক কৰিছোঁ নাই দিয়া মানে আপোনালোকে এইটো অপশ্যনেল হ'লে দিলে দিব পাৰে নিদিলেও নাই আলু সৰু সৰুকৈ কাটি পিনি ইয়াত দি দিব পাৰে এয়া তাৰপিছত দি দিছোঁ চচ দি দিছোঁ এয়া চচ দিয়াৰ পিছত মই দি দিছোঁ একদম মিঠা দহিটো দিছোঁ দেই টেঙা দহিটো নাই দিয়া কাৰণ মইতো খাব পাৰোঁ কিন্তু যিহেতু মায়ে খাব নোৱাৰে সেইবাবে মিঠা দহিটো দি দিছোঁ তাৰ ওপৰত দি দিছোঁ ভুজিয়া তাহাঁতি দোকানত যিটো দিয়ে সেইটো চেভ হয় মই চেভৰ ভিডিঅ'টো একদিন বনাম সেই বস্তুটো বনোৱা তাৰ ওপৰত এয়া মই ভুজিয়াখিনি দি দিলোঁ তাৰপিছত আকৌ দি দিছোঁ অকণমান তিয়হ অকণমান চচ আৰু অকণমান দি দিছোঁ দহি এনেকৈ ডাবল লেয়াৰ কৰিব মই এবাৰ দিলোঁ তাৰ ওপৰত যি বস্তু ফাৰ্ষ্টত দিছিলোঁ সেইখিনি বস্তু আকৌ দিলোঁ যদিহে ভিডিঅ'টো ভাল লাগিছে চাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি